ওম শান্তি। আজি মই আপোনালোকৰ লগত আমাৰ জীৱনৰ প্ৰধান দুৰ্বলতাটোৰ বিষয়ে কথা পাতিম। আপোনালোকে নিশ্চয় জানে, কেতিয়াবা আমি আনৰ চিকাৰৰ বলি হৈ পৰোঁ। আমাৰ এই প্ৰধান দুৰ্বলতাটো হৈছে মোহ। মোহে আমাক কি কৰে? অপকাৰ কৰে। আনে আমাৰ দুৰ্বলতাৰ সুযোগ লয়। মোহৰ বাবে আমি আত্মীয় স্বজনক এৰিব নোৱাৰোঁ, পৰিয়ালক এৰিব নোৱাৰোঁ বা আমাৰ সহকৰ্মীসকলকো এৰিব নোৱাৰোঁ। আমি ইয়াত এৰিবলৈ কোৱা নাই তেওঁলোকক, কিন্তু আমাৰ মোহটো কমাবৰ কাৰণে কেনেদৰে আমি মোহটো নিৰ্বাপিত কৰিব পাৰোঁ, অতিমাত্ৰা মোহটো কমোৱাৰ কথা কৈছোঁ, সেই বিষয়ে আমি কথা পাতিম। সমাজৰ ওচৰত হাঁহিয়াতৰ পাত্ৰ হওঁ বুলি আমি নিজৰ মনৰ কথাবোৰ আনৰ আগত ক'বলৈ কেতিয়াবা ভয় কৰোঁ, কেতিয়াবা কৈ দিওঁ। কিন্তু এই কথাবিলাক জানিলে যে আমাৰ অপকাৰ হ'ব, পৰিয়ালৰ অপকাৰ হ'ব, আত্মীয় স্বজনৰ অপকাৰ হ'ব, এই কথা আমি মনলৈহে আমি আনৰ কাৰণে ত্যাগ কৰোঁ। কিন্তু এতিয়া আমি ক'বলৈ গৈছোঁ যে আমি আনৰ কাৰণে যিমানেই ত্যাগ কৰোঁ সিমানেই আমি মানসিক কষ্ট পাওঁ, নিজে জ্বলি পুৰি শেষ হৈ যাওঁ। কিন্তু আমি যে কষ্ট পাইছোঁ, যি কষ্টখিনি দুখখিনি যি দিছে, সেই অজ্ঞানী অদূৰদৰ্শী পাপ পুণ্য বিচাৰ নকৰা লোকসকলে কিন্তু কোনো কষ্ট নাপায়। তেওঁলোকে মানসিক আনন্দ লাভ কৰে। তেওঁলোকে যেন ডাঙৰ কিবা এটা জয় কৰিহে লৈ আহিছে, এনেকুৱা আনন্দ লাভ কৰে। আৰু তেওঁলোক প্ৰতিশোধৰ ভাৱনাত তেওঁলোকৰ ইমানেই ক'ব নোৱাৰা হৈ থাকে যে এইখিনি যে তেওঁলোকৰ পাপ কৰ্ম, সেই কথা বুজি নাপায়। এতিয়া আমি আপোনাক এটা উপায় দিবলৈ বিচাৰোঁ। সেই উপায়টো হৈছে আমি নিজক নিজে ভাল পাবলৈ শিকিব লাগিব। আমি নিজক ভাল নাপাওঁ, আনক ভাল পাওঁ, আনৰ পৰা আশা কৰোঁ, আনৰ কাৰণে ত্যাগ কৰোঁ, আৰু তাৰপিছত আমি কি পাওঁ? কষ্ট পাওঁ। কিন্তু যেতিয়া আমি নিজক ভাল পাম, তেতিয়া আমি আনৰ কাৰণে আমি কম সময় দিব পাৰিম। সেইটো বুলি মই কোৱা নাই যে আমি আনক অন্যায় কৰিম, অপকাৰ কৰিম বা তেওঁলোকৰ ভালটো চিন্তা নকৰিম বা তেওঁলোকক সহায় নকৰিম। সেইখিনি আমি কৰি থাকিম, কিন্তু এইবাৰ আমি নিজক ভাল পাওঁ। আমি জীৱনটো কেতিয়াও অনাদৰ কৰিব নালাগে। মহাপুৰুষসকলে কয়, বহুত পুণ্যৰ ফলতহে মানৱী জন্ম পায়। আমি যেতিয়া নিজক ভাল পাবলৈ ল'ম, তেতিয়া আমি সেই ভাল পোৱাখিনি ক'ৰ পৰা আহিছে সেই কথাও আমি অনুভৱ কৰিবলৈ সক্ষম হ'ম। যেনে আমি নিজক শান্তি দিছোঁ, মই শান্তি কামনা কৰোঁ, মই শান্ত হৈ আছোঁ। সেই শান্ত মোৰ স্বভাৱটো কোনে দিলে? নিশ্চয় কোনোবা এজন আছে আমাৰ ওপৰত, যিজন শান্তিৰ সাগৰ, সুখৰ সাগৰ, তেখেতে আমাক শান্তি দিছে। আমি তেওঁক বিচাৰি সৎসংগলৈ যাব পাৰোঁ। সৎসংগ বুলিলে আপোনালোকে নিশ্চয় জানে যে সৎ লোকৰ সংগ, জ্ঞানী লোকৰ সংগ। হয়, সৎসংগই আমাক ভাল কথা শিকায়। যেতিয়া আমি তেওঁলোকৰ মাজত থাকোঁ, তেতিয়া আমাৰ মনটো যিখিনি কথা আমি আলোচনা কৰোঁ, সেইখিনি কথাই ভৰি থাকে। কিন্তু তেওঁলোকৰ ওচৰৰ পৰা অহাৰ পিছত আমাৰ মন একেবাৰে সলনি হৈ যায়। আমি তাত শুনো এটা, ঘৰত আহি কৰোঁ এটা। এতিয়া মই আপোনালোকক ক'বলৈ গৈছোঁ, মই সৎসংগ নামে বিষয়ে ক'বলৈ গৈছোঁ। সৎসংগৰ অৰ্থ মই সত্যৰ সংগ বুলি ক'ম। সত্যৰ সংগ, সত্য, সেই সত্য কি হয়? মোৰ লগতেই থাকিব গোটেই জীৱন, আজীৱন। এই সত্যক যদি মই লগত লৈ ফুৰোঁ, তেতিয়া কি হ'ব? সত্য যি সুন্দৰ, য'ত প্ৰেম আছে, য'ত ত্যাগ আছে, আনন্দ আছে, সুখ আছে, সেই সত্য। আমি সকলোৱে জানো আমাৰ শৰীৰটো হ'ল অসত্য, কাৰণ শৰীৰটো নাইকিয়া হৈ যায়। আমাৰ কাৰণে অসত্য। শৰীৰটোৱে আমাক কি কৰিছে? কাম বন কৰিবৰ কাৰণে সুবিধা কৰি দিছে, ভাবিবৰ কাৰণে, কাম বন কৰিবৰ কাৰণে। শৰীৰটোৰ দ্বাৰা আমি কৰ্ম কৰোঁ, কিন্তু শৰীৰটো অসত্য। এই জগতখন যে দেখিছে, এই জগতখনৰ কথা শংকৰদেৱে কীৰ্তন ঘোষাৰ বেদস্তুতি অধ্যায়ৰ 2য় কীৰ্তনত কিদৰে কৈছে আপোনালোকে জানেনে? নিশ্চয় জানে। তুমি সত্য ব্ৰহ্ম, তোমাত প্ৰকাশে, জগত ইটো অসন্ত, জগততে সদা তুমিও প্ৰকাশা, অন্তৰ্যামী ভগৱন্ত। কি বুলি ক'লে শংকৰদেৱে?
তুমি সত্য ব্ৰহ্ম, তুমি ঈশ্বৰ। তোমাৰ প্ৰকাশত জগতখন প্ৰকাশিত হৈছে, তুমিয়ে জগতখন প্ৰকাশিত হৈছে। তাৰমানে এই জগতখনৰ সৃষ্টিকৰ্তা তুমি। আৰু এই যে পাহাৰ পৰ্বত নদী জান জুৰি এই প্ৰাকৃতিক মন লোভনীয় পৰিৱেশবোৰ তুমিয়ে সৃষ্টি কৰিছা। কিন্তু এই জগতখন আমাৰ কাৰণে অসন্ত মানে সত্য নহয়। কেনেকৈ সত্য নহয়? জগতত তুমি প্ৰকাশিত কৰি আছা, তুমি অন্তৰ্যামী, তুমি লুকাই আছা, তুমি ভগৱন্ত, তুমি ভগৱান। আমাৰ কাৰণে জগতখন অসত্য, কাৰণ আমি এই জগতখন সত্য বুলি ভাবি ইয়াত থকা ধন দৌলত ঘৰ দুৱাৰ মাটি বাৰী এই সোপা লৈ পেলাই আমি কি কৰিছোঁ ক'ব নোৱাৰা হৈ আছোঁ। কিন্তু কালিলৈ কি হ'ব, যেতিয়া আমি পৃথিৱীৰ পৰা আঁতৰি যাম, আমাৰ মৃত্যু হ'ব। এই জগতখন আমাৰ কাৰণে অসত্য, কাৰণ জগতে আমাক একোৱেই নিদিলে, আমি একোৱেই পালোঁ কি? আমাৰ মনটো। মনত কি পালোঁ? আমি দুখ দুৰ্দশাবিলাক, নিৰানন্দবিলাক। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে আমি সেইকাৰণে যি সত্য, যি ঈশ্বৰ মানে সত্য বুলি মহাত্মা গান্ধীয়েও কৈছে। ঈশ্বৰ মানে সত্য। গতিকে যি সত্যক আমি লগত লৈ ল'লোঁ, সেই ঈশ্বৰক লগত লৈ ল'লোঁ। সেই ঈশ্বৰ হ'ল পোহৰ। আমাৰ জীৱনটো আন্ধাৰ দুখ দুৰ্দশা এইবিলাকে আৱৰি আছে। আমি সেই পোহৰক আহ্বান কৰিছোঁ। সেই পোহৰ আহি আমাৰ মনত সোমাই গৈছে। এইটো আমাৰ মন। ঈশ্বৰ পোহৰ, এক অখণ্ড জ্যোতি, এক জ্যোতিময় শক্তি। সেই শক্তি আহিছে, আমাৰ মনত সোমাইছে। আমাৰ মনটো সেই শক্তিয়ে শান্তিৰে ভৰাই তুলিছে। তেওঁ শান্তিৰ সাগৰ, তেওঁ সুখৰ সাগৰ, তেওঁ আনন্দৰ সাগৰ। আমাৰ মন শান্তি আনন্দ সুখেৰে ভৰাই তুলিছে। সেইকাৰণে এই বিশ্বৰ মন লোভনীয় প্ৰকৃতিৰ বস্তুসমূহৰ স্ৰষ্টা সেই চিৰ সুন্দৰ সেই সত্যক আমি বিচাৰোঁ। মঠ মন্দিৰ গীৰ্জা গুৰুদ্বাৰ সকলোতে গৈ আমি বিচাৰি তেওঁ পোৱা নাই। কিন্তু আমি এইবাৰ বিচাৰিলোঁ মনৰ মাজত। মনটো সুন্দৰ কৰি ল'লোঁ, মনক ভাল পালোঁ, মনৰ মাজত তেওঁক বিচাৰি তেওঁৰ লগত একাত্ম হ'লোঁ। আমাৰ মনটো তেওঁৰ লগত সংযোগ কৰিলোঁ। এনেদৰে সংযোগ কৰাৰ পিছত কি হ'ব? মই দুটা সংকল্পৰ বিষয়ে আপোনাক ক'ম। দুটা সংকল্প ল'ম আমি ব্ৰহ্ম পোৱাত। সেই সংকল্প দুটাই আমাৰ জীৱনৰ গতি নিৰ্ণয় কৰিব। প্ৰথম সংকল্পটো হৈছে মোৰ ভাৱনাবোৰ দিনে দিনে সফল হৈছে। তাৰমানে মই মনত এতিয়া কিছু সত্যক লৈছোঁ, শান্তিক লৈছোঁ, সুখক লৈছোঁ, আনন্দক লৈছোঁ। এইবোৰ মোৰ জীৱনত শক্তিক লৈছোঁ। এইবিলাক মই জীৱনত সফল হৈছে মানে মই এইবিলাক পাইছোঁ। কেনেকৈ পাইছোঁ? মই সেই চিৰ সুন্দৰ চিৰ সত্য পৰম জ্যোতি পোহৰক মই মোৰ লগত একাত্ম কৰিছোঁ আৰু তেওঁক ভাবিছোঁ। বাকী কোনে মোক কি দিয়ে মোৰ দৰকাৰ নাই। তেওঁলোকৰ জীৱনবোৰ তেওঁলোকে গঢ়িব, তেওঁলোকৰ কৰ্ম তেওঁলোকে কৰিব, মোৰ কৰ্ম মই কৰি যাম। মই যদি এই সত্যক লৈছোঁ যদিও মই সকলোকে সমানেই ব্যৱহাৰ কৰি যাম। এইবোৰ মোৰ জীৱন নাটকৰ প্ৰত্যেক দৃশ্যৰ এক অংশ হিচাপে ল'ম। দ্বিতীয় সংকল্প হ'ল মই জীৱনৰ প্ৰতি পদক্ষেপতে জয়ী হৈছোঁ। এই দুটা সংকল্প আপোনালোকে লৈ চাওকচোন। আপোনালোকে দেখিব অলপ দিনৰ পিছত আপোনালোকৰ জীৱনে ৰং ৰূপ সলাই পেলাইছে। সুখ শান্তি আনন্দ আদি নিজে নিজে আহিছে। আৰু অনবৰতে আপোনালোকে নিজক ভাল পাই সেইবিলাক অনুভৱ কৰি লৈছে, অনুভৱ কৰি আছে। আপোনাৰ জীৱনবিলাকে বেলেগ দিশে গতি কৰিছে। ধন্যবাদ। ওম শান্তি।